মাই চেনেল ডেইলি ব্লগ সিৰিজৰ আজি প্ৰথমটো ভিডিঅ' যেহেতু মই এগৰাকী কলেজ ষ্টুডেণ্ট সো ভিডিঅ'টো মই কলেজে ষ্টাৰ্ট কৰিম আপোনালোকে ভাবিছে চাগে মই ইমান দিনৰ মূৰে ভিডিঅ'বোৰ দিওঁ আসলে কলেজৰ কাৰণে মই ভিডিঅ'বোৰ দিব নোৱাৰো তেতিয়াহ'লে বলক দেৰি নকৰো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ৰ'দটো দিছে বাৰু অলপ অলপ কিন্তু বেলেগ দিনতকৈ আজি অলপ কমেই দিছে ৰ'দ দিয়া যাবনে অন্যবোৰ দিনৰ নিচিনা ইমান এটা বৰিং নহ'ব কাৰণ আজি কিবা এটা স্পেচিয়েল আছে ভিডিঅ'টো চাই লওক গম পাব কি স্পেচিয়েলৰ কথা কৈছোঁ মই ইমান এটা বৰিং নহ'ব আজি কাৰণ মোৰতো ৰেগুলাৰ লাইফটোতো বৰিঙেই হয় কলেজ আহোঁ ঘৰ যাওঁ ঘৰ গৈ থাকোঁ সিমানেই আমাৰ আগত ইয়াৰ কলেজত এটা ৰুল সকলোৱে ফ'ল' কৰে প্ৰত্যেক মাহৰ প্ৰথম সোমবাৰটোত যান বাহন কেম্পাছৰ ভিতৰত প্ৰৱেশ নিষিদ্ধ কৰি দিয়া হৈছে আৰু দেখিছে বেনাৰ এনেকৈ লিখি থোৱা আছে টিচাৰেই হওক বা ষ্টুডেণ্টেই হওক কোনোৱে কেম্পাছৰ ভিতৰত সোমবাৰ দিনা গাড়ী বা বাইক আনিব নোৱাৰে এইটো আমাৰ ডিপাৰ্টমেণ্ট এইটো মোৰ ক্লাছ ইয়াতে মই ক্লাছ কৰোঁ এতিয়া বাৰু ক্লাছ নাই হোৱাৰ কাৰণে খালী হৈ আছে ভিডিঅ' কৰি আছা নেকি থাম্বনেইলত দেখি চাগে বহুতে অনুমান কৰিব পাৰিছে আজি আমাৰ মহাবিদ্যালয় অসমীয়া চলচ্চিত্ৰৰ ৰাঘৱৰ প্ৰমোচনৰ বাবে যতীন বৰা ছাৰ লগতে নিশিতা বা আৰু চুমি বৰা বা আহিব তাৰে প্ৰিপেৰেশ্যনসমূহ চলি থকা হৈছে আৰু সকলোৱে বাট চাই ৰৈ আছে আমাৰ জ্ঞান ভাই ই আমনি পাই গৈছেগৈ বোলে 9টাতে আহিলে যতীন বৰাক চাবলৈ চাব পৰা নাই ক্লাছো নকৰিলে বেচেৰাই ঐ मुझे ना अपने कैमरे से इतना ही लगा दो कि मैं बार बार अपनी चेहरा देखते दूँ वैसे भी मैं अकेले हूँ तो क्या ही करूँ चले एक काम कर 200 रुपए दे और 50 रुपए काट ओवर एक्टिंग के वजह গলে দৌৰি যোৱা বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ ডিয়াৰ কলেজৰ অধ্যক্ষ প্ৰমুখে আজি ইয়াত উপস্থিত হোৱা ছাৰ বাইদেউসকলক আমাৰ সশ্ৰদ্ধ সেৱা আৰু তোমালোকলে বহুত বহুত মৰম কাইলৈৰ পৰা পৰীক্ষা নেকি আজি ক্লাছ নাই নাই ঠিক আছে তথাপিও আহিছা আমাক চাবৰ কাৰণে থেংক ইউ সো মাচ কাৰণ তোমালোকৰ এই মৰম আৰু তোমালোকৰ এই অনুপ্ৰেৰণাই আচলতে আমাৰ কাৰণে এটা ডাঙৰ শক্তি নৱপ্ৰজন্মই হৈছে এই দেশৰ ভৱিষ্যত আৰু তোমালোকে আচলতে অসমীয়া চিনেমা অসমীয়া কলা সংস্কৃতিক জীয়াই ৰাখিব লাগিব আজি আমি এটা বিশেষ কাৰণত আহিছোঁ সকলোৱে গম পাইছাই চাগে এখন অসমীয়া চিনেমাৰ বিষয়ে তোমালোকৰ লগত অকমান মত বিনিময় কৰিব আহিছোঁ পৰিচালনা
চিনেমাখন? মই চিনাকি কৰাই দিওঁ নেকি পৰিচালকজনক? এয়া হৈছে ৰাঘৱৰ পৰিচালক, প্ৰযোজক তথা মুখ্য অভিনেতা যতীন বৰা। ডিআৰ কলেজৰ গোলাঘাটৰ প্ৰিন্সিপাল ছাৰ প্ৰমুখে ভাইচ প্ৰিন্সিপাল আৰু সকলোকে আন্তৰিক শুভেচ্ছা জনাইছোঁ। আচলতে গোলাঘাট মোৰ কাৰণে মোৰ কেৰিয়াৰৰ ক্ষেত্ৰত যদি এখন ডিষ্ট্ৰিক্টৰ যথেষ্ট অৰিহণা আছে সেইখনে হৈছে গোলাঘাট। আজি মই মুনীন বৰুৱাক লগ নোপোৱা হ'লে মই হিয়ানিয়া কৰিব নোৱাৰিলোহেঁতেন। ৰাণা তামুলী, শিৱপ্ৰসাদ ঠাকুৰ, অসমীয়া ছবিৰ মই ভাবোঁ গোলাঘাটৰ যিমান কণ্ট্ৰিবিউশ্যন আছে বেলেগ ডিষ্ট্ৰিক্টৰ হয়তো কম। এটা কথাই স্বীকাৰ কৰোঁ যে ইয়াতে বিখ্যাত আৰম্ভ কৰি বহুত ছবিত কাম কৰিছোঁ। লাহে লাহে এতিয়া মিছন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ, তাৰপিছত ডক্টৰ বেজবৰুৱা আৰু কাঞ্চনজংঘা, তাৰপিছত এতিয়া ডক্টৰ বেজবৰুৱা আৰু শ্ৰী ৰঘুপতি, ৰবি শৰ্মাৰ অভিনীত। ইয়াৰে যিহেতু টেকনিচিয়ান, ডাইৰেক্টৰ সুব্ৰতৰ কাৰণে এবাৰ হাত চাপৰি বজাই দিয়ক, ভাল লাগিব। সুব্ৰত কাকতি যিহেতু নতুন। প্ৰথম কথা তোমালোকৰ ওচৰলৈ আহোঁ এটা কাৰণে, কাৰণ আমাৰ যেতিয়া বেটাৰী অকণমান চাৰ্জটো কমি যায়, তোমালোকৰ ওচৰলৈ যেতিয়া আহোঁ আমাৰ চাৰ্জ আপ হৈ যাওঁ, আকৌ আমি এনাৰ্জি পাই যাওঁ। কাৰণ তোমালোক ইমান ফূৰ্তিত থাকা, হাঁহি থাকা, তোমালোকৰ যি বন্ধুত্ব, যি মৰম, যি ভাল পোৱা, সেই তাৰ কাৰণে আজি আমি আকৌ তোমালোকৰ ওচৰলৈ এনেকৈ আহোঁ। আচলতে আমি সকলোৱে এটা কথা কওঁ নহয়, কলেজৰ দিনকেইটা আটাইতকৈ ধুনীয়া দিন, হয়নে? এই কলেজৰ দিনকেইটাই আটাইতকৈ ধুনীয়া দিন। আৰু তোমালোকৰ যি বন্ধুত্ব, যি মৰম, ভাল পোৱাটোতো ইয়াৰ পৰাই ষ্টাৰ্ট হয় আৰু গতিকে আজি ৰাঘৱৰ কথাটো যতীন দাই কৈছে, ২৭ তাৰিখে আমাৰ ৰিলিজ হ'ব, খুব সুন্দৰ এখন চিনেমা বনাইছে। সকলোৱে আমি আচলতে নতুন প্ৰজন্মৰ ওচৰলৈ আহি এটা কথাই কওঁ, কাৰণ তোমালোকৰ মাজতো বহুতো ছিংগাৰ্ছ আছে, ভাল ভাল অভিনেতা অভিনেত্ৰী আছে, ভাল সাংস্কৃতিক পথাৰখনত কাম কৰা বহুতো ভাল ভাল তোমালোকৰ মাজৰ পৰাই ওলাব। গতিকে আমি বিচাৰোঁ যাতে তোমালোকৰ মাজৰ পৰা যিসকল সাংস্কৃতিক পথাৰখনত কাম কৰিব বিচৰা তোমালোক ল'ৰা ছোৱালী, তেওঁলোক যাতে যেতিয়া তোমালোকে পঢ়ি শুনি ওলাই আহিবা তেতিয়া যাতে এখন সুন্দৰ ডাঙৰ এখন পথাৰ পোৱা, তাৰে আচলতে আমাৰ প্ৰচেষ্টা। তোমাক ভাল পাওঁ বুলি ক'বলৈ মনত সাহস নাই, নোকোৱাকৈ থাকিবলৈ ইচ্ছাও নাই, কিজানি এয়াই সঁচা ভাল পোৱা। বাৰু ভাল পোৱা চাল পোৱা হ'ব, পঢ়া শুনাও কৰিব লাগিব কিন্তু ছাৰ বহি আছে এইফালে। দেখিলে ন ইমান ভিৰ আছিলে আৰু তাৰ মাজত ফটো চটো মাৰিছোঁ, গৰমো উঠিছে মোৰ। ত' ইয়াতে শেষ কৰিছোঁ ভিডিঅ'টো। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে, আৰু যদিহে অকণমানো যদি ভাল পাইছে ন